নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে বতৰৰ পাচলি ফুলকবিৰ এটা সিম্পল ৰেচিপি। এনেকৈ বনালে খাবলৈ খুব ভাল হয়, সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ বনাওঁ। প্ৰথমে মই ফুলকবিখিনি বইল কৰি ল'ম। বইল কৰি ইয়াৰ পানীটো পেলাই ল'ম। এয়া আমাৰ ফুলকবি বইল হৈ গ'ল। ফুলকবিৰ লগত মই আলু দিছোঁ। আলু মই একেলগে বইল কৰি ল'লোঁ। তাৰ পিছত বইল কৰা ফুলকবি আৰু আলুখিনি মই তেলত অলপ ফ্ৰাই কৰি ল'ম। মই এইখিনি অলপমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰোঁতে মই এইখিনি ঢাকি নলওঁ। মই এনেকৈ ফ্ৰাই কৰিম। এই আমাৰ ফুলকবি আৰু আলুখিনি ফ্ৰাই হৈ গ'ল। তাৰপিছত মই এফালে লৈছোঁ তেজপাত, পিঁয়াজ ডাঙৰ চাইজৰ এটা আৰু ৰচুন, আদা, জলকীয়া মই একেলগে খুন্দি লৈছোঁ আৰু ইয়াৰ লগত লৈছোঁ মই ডাঙৰ চাইজৰ বিলাহী এটা। মই ফুলকবি আলু ফ্ৰাই কৰা কেৰাহীখনতে এতিয়া বনাম। প্ৰথমে মই ইয়াত তেজপাত দুখিলা দি দিছোঁ। তাৰপিছত ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। প্ৰথমে এইখিনি মই ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। তাৰপিছত মই এতিয়া খুন্দি থোৱা ৰচুন, আদা, জলকীয়াখিনি দি দিম। এয়া মই এতিয়া খুন্দি থোৱা ৰচুন, আদা, জলকীয়াখিনি দি দিছোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এইখিনি আমাৰ ভাজি ধুনীয়াকৈ ৰঙচুৱা হ'ল আৰু বেছি ভাজিব নালাগে আৰু। তাৰপিছত এতিয়া মই ইয়াত দিম হালধি আৰু বাকী মছলাবিলাক। এয়া প্ৰথম মই হালধি দিছোঁ। হালধি ইয়াত 1 চামুচ দিছোঁ। হালধি দি ধুনীয়াকৈ মই এইখিনি লৰাই দিম। হালধি দিয়াৰ পিছতে মই ইয়াত দিছোঁ জিৰা আৰু ধনিয়া পাউডাৰ। তাৰপিছত মই এইখিনি ধুনীয়াকৈ লৰাই ল'ম। মই ইয়াত আৰু একো মছলা ব্যৱহাৰ নকৰোঁ। হালধি, জিৰা আৰু ধনিয়া পাউডাৰ দিছোঁ। তাৰপিছত মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত মই এইখিনি অলপ দেৰি ভাজি ল'ম। বিলাহীখিনি দিয়াৰ পিছত মই এনেকৈ অলপ দেৰি লৰাই থাকিম। লৰাই অলপ ভাজি থাকিম। তাৰপিছত মই ইয়াত নিমখ দিছোঁ। নিমখ ইয়াত মই 1 চামুচ দিছোঁ। নিমখ দিলে বিলাহীখিনি সোনকালে সিজে, সেইকাৰণে মই নিমখ দি দিছোঁ এতিয়া। এয়া আমাৰ বিলাহীখিনি ভজা হৈ গ'ল। বিলাহীখিনি ভাজি মছলাৰ পৰা অলপ তেল ওলাইছে। তাৰপিছতে মই এতিয়া ইয়াত বিলাহীখিনি সিজিবলৈ গৰম পানী অলপ দি দিছোঁ। পানী দিলে বিলাহীখিনি ধুনীয়াকৈ সিজি যাব। বিলাহীখিনি সিজাৰ পাছতহে মই ইয়াত ফ্ৰাই কৰি থোৱা ফুলকবি আৰু আলুখিনি দি দিম। এইফালে আমাৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। তাৰপিছত মই এতিয়া ইয়াত দিছোঁ ফ্ৰাই কৰি থোৱা ফুলকবি আৰু আলুখিনি। এইখিনি দিয়াৰ পাছতে এইখিনি ধুনীয়াকৈ মই লৰাই দিম। এইখিনি লৰাই ভাজি থাকিম, কাৰণ ফুলকবিখিনি বইল কৰা হয় আৰু লগতে ফ্ৰাই কৰাও হয়, সেইকাৰণে বেছি দেৰি ভাজিব নালাগে। এনেকৈ অলপ দেৰি লৰাই ভাজি থাকিম। মই ফুলকবিখিনি নঢকাকৈ এনেকৈ ভাজি আছোঁ। এনেকৈ লাহে ভাজি থাকিম। ভাজি হোৱাৰ পাছত মই ইয়াত অলপ গৰম পানী দি দিম, কাৰণ মই অলপ গ্ৰেভি বনাম। এয়া এইফালে আমাৰ ফুলকবিখিনি ভজা হৈছে। এয়া দেখিছেনে, ইয়াৰ কালাৰটো ইমান ধুনীয়া হৈছে। মই ইয়াত বেছি মছলা ব্যৱহাৰ কৰা নাছিলোঁ যদিও কালাৰটো ইয়াৰ ধুনীয়া হৈছে। এনেকৈ বনালে খাবলৈ খুব ভাল হয়। এনেকৈ এবাৰ বনাই খাই চাব আপোনালোকে। এয়া মই এতিয়া ইয়াত অলপমান গৰম পানী দি দিছোঁ। পানী বেছি নাই দিয়া, অলপমান দিছোঁ। পানী দি মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। তাৰপিছত এইখিনি এতিয়া অলপ দেৰি উতলিবলৈ দিম। অলপ দেৰি উতলাৰ পিছতে আমাৰ ফুলকবি চব্জি হৈ যাব। এয়া আমাৰ ফুলকবি চব্জি হৈ গ'ল। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।